নমস্কাৰ প্ৰিয় দৰ্শক। ৰিলেশ্যন এটা জানি বুজি ধ্বংস কৰাটো নিশ্চয় বেয়া কথা, কিন্তু যিটো ৰিলেশ্যনত আপোনাৰ কোনো গুৰুত্ব নাই তেনে ৰিলেশ্যনত থকাটো কোনো মহান মানুহৰ কাম নহয়। অকলে থাকিবলৈ মানুহে শিকিয়ে যায় যেতিয়া নেকি লগ দিয়া মানুহজনেই সলনি হৈ যায়। যিজনে চতুৰ হৈ আনৰ অন্তৰৰ সৈতে খেল খেলে, মনত ৰাখিব তেওঁ এদিন আনে নচুৱাই ফুৰা পুতলাৰ দৰে হৈ পৰে। কেতিয়াবা সেইজনকো অলপ সময় দি চাবচোন যিজনে আপোনাক বিনা স্বাৰ্থত ভাল পায়। জীৱনত কেতিয়াবা আমি সেইজনৰ পৰাও দূৰলৈ যাবলগীয়া হয় যাৰ লগত আমি গোটেই জীৱন একেলগে থাকিম বুলি শপত খাইছিলোঁ। মানুহে আনৰ পৰা পোৱা সন্মান আৰু আপোনসকলৰ পৰা পোৱা অপমান কেতিয়াও পাহৰিব নোৱাৰে। আমাৰ অন্তৰত দুখ তেতিয়া লাগে যেতিয়া নেকি আমাৰ একো ভুল নথকাকৈয়ে আমাক ভুল বুজা যায়। যিজনে আপোনাৰ সুখৰ কাৰণে নিজেই হাৰ মানি লয় সেইজনৰ ওচৰত আপুনি কেতিয়াও জিকিব নোৱাৰে। প্ৰিয় দৰ্শক, নিজৰ সপোনৰ পিছত ইমানেই দৌৰক যে আপোনাক পোৱাটো মানুহৰ সপোন হৈ পৰে। যিজন ব্যক্তিয়ে অলপতেই সুখেৰে থাকিব পাৰে সেইজন ব্যক্তিৰ লগতেই সকলোতকৈ বেছি সুখ থাকে। আপুনি গোটেই জীৱনটো যদি সুখত থাকিব বিচাৰিছে তেনেহ'লে কোনোবা আপোনাৰ লগত থাকক বা নাথাকক, আপুনি যাতে এইবোৰ কথাক লৈ কেতিয়াও দুখী নহয়। জীৱনৰ প্ৰকৃত সত্যটো ইমানেই শিকিছোঁ যে দুখত আমি অকলশৰীয়া হৈ যাওঁ আৰু সুখত গোটেই পৃথিৱী আমাৰ লগত থাকে। মানুহে কয় যে যেতিয়া কোনোবা দূৰলৈ গুচি যায় তেতিয়া বহুত কষ্ট পোৱা যায়, কিন্তু বেছিকৈ কষ্ট তেতিয়াহে পোৱা যায় যেতিয়া নেকি কোনোবা আমাৰ ওচৰত থাকিও আমাৰ পৰা দূৰত থাকে। মানুহে সেইখন যুদ্ধ কেতিয়াও জয়ী হ'ব নোৱাৰে যিখন যুদ্ধত শত্ৰুজন তেওঁৰ কোনোবা আপোন হয়। কোনোবা এজন ব্যক্তিক সম্পূৰ্ণৰূপে ভৰসা কৰি চাওকচোন আৰু পিছত সেই মানুহজনেই আপোনাক শিকাব যে কাৰোবাৰ ওপৰত ইমান অন্ধ হৈ কেতিয়াও বিশ্বাস কৰিব নালাগে। জীৱনত যদি আপোনাৰ লগত কিবা বেয়া হৈছে তেন্তে আপুনি অলপ ধৈৰ্য ধৰিব, কিয়নো কন্দাৰ পাছত হহাৰ মজাই বেলেগ। ইয়াত প্ৰত্যেকজন মানুহে আপোনাক কেতিয়াও বুজি নাপায় আৰু এয়াই হৈছে আমাৰ পৃথিৱীৰ নিয়ম। সম্পৰ্ক এটা ডাঙৰ নহয়, বৰঞ্চ সেই সম্পৰ্কটোক ভালদৰে জীয়াই ৰখাজনহে ডাঙৰ হয়। কাৰোবাৰ কথা শুনি জীৱনত কেতিয়াও হাৰ নামানিব, কাৰণ য'ত সাহসৰ সমাপ্তি হয় তাৰ পৰাই পৰাজয়ৰ আৰম্ভ হয়। গতিকে আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আত্মবিশ্বাস কেতিয়াও নেহেৰুৱাব জীৱনত। দায়িত্ব বস্তুটো সঁচাকৈ বহুত অদ্ভুত। যিজনে পালন কৰে তেওঁ সকলো সময়তে দুখী হয় আৰু যিজনে এৰি চলে তেওঁ কেৱল ডাঙৰ ডাঙৰ কথা কৈ থাকোঁতেই যায়। ভৰসাই কিছু ক্ষতি কৰিব পাৰে, কিন্তু অন্ধবিশ্বাসে আপোনাৰ সকলো কাঢ়ি ল'ব পাৰে। উপকাৰীক বহুতেই পাহৰি যায়, কিন্তু অপকাৰীক কোনেও পাহৰি নাযায়। কাৰোবাক ইমানো আঘাত নকৰিব যে আপুনি আপোনাৰ ভুল উপলব্ধি কৰাৰ পিছতো তেওঁ ঘূৰি অহাৰ পথটো বন্ধ হৈ যায়। নীৰৱতা মানে সকলো মানি লোৱাটো নহয়, কিছু নীৰৱতা নিজকে ভালে ৰখাৰ বাবেও হয়। আহাৰ যিমানেই দামী নহওক কিয় পচি গ'লে তাৰ কোনো দাম নাথাকে। ঠিক তেনেদৰে মানুহ যিমানেই শিক্ষিত নহওক কিয় মানৱতা নাথাকিলে তাৰ কোনো মূল্যও নাথাকে। আপুনি যদি ভাবে যে আপুনি সুখী নহয় তেনেহ'লে এই পৃথিৱীৰ কাৰো সাধ্য নাই আপোনাক সুখী কৰা। কিন্তু হাজাৰ কষ্টত থাকিলেও যদি আপুনি নিজকে সুখী বুলি ভাবে তেনেহ'লে এই পৃথিৱীৰ কোনেও হাজাৰ চেষ্টা কৰিও আপোনাক দুখী কৰিব নোৱাৰে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু ভুল শুধৰাবলৈহে বহুত সময় লাগে। নিজৰ সমস্যাবোৰ সদায় নিজৰেই সমস্যা, আনৰ বাবেতো কেৱল গল্পহে মাত্ৰ। যিমানেই উপকাৰ কৰক মানুহে পাহৰি যাব, কিন্তু ভুলতে কিছু ক্ষতি কৰিলে চাবচোন আজীৱন মনত ৰাখিব। জীৱনত সদায় এই তিনিটা কথা মনত ৰাখিব। প্ৰথমতে, বেছি আনন্দত কাকো কথা নিদিব। দ্বিতীয়তে, খঙৰ সময়ত উত্তৰ নিদিব। আৰু তৃতীয়তে, দুখৰ সময়ত সিদ্ধান্ত নল'ব। তিনি ধৰণৰ মানুহৰ বিষয়ে জানি লওক। আপুনি যিমানেই ভাল পোৱা নিদিয়ক কিয় এইসকলক জীৱনত বেছিদিন ধৰি ৰাখিব পৰা নাযায়। প্ৰথমতে, যিসকল মানুহে এজনৰ মাজত সুখ বিচাৰি নাপায়। আজি এজনক ভাল লাগিছে, কালিলৈ বেলেগ এজনক ভাল লাগিব, এনেধৰণৰ মানুহক ভাল পাই ধৰি ৰাখিব পৰা নাযায়। দ্বিতীয়তে, যাৰ মাজত ইগ' বেছি হয় তেওঁৰ লগত কেৱল প্ৰেম হয়, কিন্তু সদায় একেলগে থকাটো নহয়। আমি সকলোৱে কম বেছি পৰিমাণে ভুল কৰোঁ, কিন্তু যাৰ ইগ' বেছি তেওঁ ভুলবোৰ মানি ল'ব নোৱাৰে। তৃতীয়তে, যিজনে আপোনাক বিশ্বাস নকৰে। বেলেগৰ কথা শুনি তেওঁ যদি আপোনাক ভুল বুজে তেনেহ'লে কেতিয়াও তেওঁ আপোনাক বুজিব নোৱাৰে। জীৱনত সুখী হ'বৰ বাবে এই তিনিটা উপায় সদায় মানি চলক। প্ৰথমতে, অতিৰিক্ত মায়া ত্যাগ কৰক। আৰু দ্বিতীয়তে, অতিৰিক্ত কাৰোবাৰ পৰা গুৰুত্ব পোৱাৰ আশা কৰিবলৈ এৰি দিয়ক। আৰু তৃতীয়তে, টকা ইনকম কৰক। এটা কথা সদায় মনত ৰাখিব, কামত কোনো সৰু বৰ নাই। আৰম্ভণি সদায় শূন্যৰ পৰা হয়, গতিকে ডাঙৰ সৰু জুখি নাথাকিব। সত্যত থাকি যোগ্য কাম এটা কৰাত একো লাজ নাই, বৰঞ্চ গৌৰৱৰ কথাহে, কাৰণ আপুনি আত্মনিৰ্ভৰশীল হ'বলৈ আৰম্ভ কৰিছে।
জীৱনত আমি সঠিক সিদ্ধান্তবোৰ অভিজ্ঞতাৰ পৰাই ল'ব পাৰোঁ আৰু এই অভিজ্ঞতাবোৰ আহে আমাৰ ভুল সিদ্ধান্তৰ পৰা। প্ৰিয় দৰ্শক, ভুল আৰু শুদ্ধৰ মাজতেই জীৱন, সেয়েহে দুখ নকৰিব কেতিয়াও। ভুলৰ পৰা শিকক আৰু আগুৱাই যাওক জীৱনত।